Hello guys, good morning. মই বহুত দিন মানে আপোনালোকৰ মাজলৈ ব্লগ দিয়া নাছিলোঁ সেইবাবে মই আজি শুই উঠিয়ে গা মূৰ ধুই চুলি কোছা ৰ'দত মানে তিতি আছে যে শুকুৱাবলৈ লৈছোঁ আৰু মই এতিয়া শুকুৱাই মেলি পিছতকৈ কি কৰিম আপোনালোকক সকলো দেখুৱাম গাইজ মই মায়ে ওলালোঁ এতিয়া ডান্স স্কুললৈ মানে যাবলৈ গৈ আছোঁ আৰু আজি আমাৰ মানে চাইকেলখন দুটাই ঘাঁহ কাটিবলৈ লৈ গ'ল সেইটো কাৰণে আমি খোজকাঢ়ি আছোঁ আৰু মায়ে এইফালে নামঘৰটো বনাই আছে আৰু আমি এইফালে খোজকাঢ়ি গানৰ স্কুললৈ আহি আছোঁ আৰু পিছত আমাৰ 2টা বজাৰ পৰা ডান্সত আছে মই ডান্সলৈ যাব পাৰিম নে নোৱাৰিম ঠিক নাই মানে আমাৰ ওচৰতে এখন বিয়া আছে তালৈও যাব পাৰোঁ ঠিক নাই আজি যি কৰোঁ সকলো দেখুৱাম হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি বিয়া আছে আৰু আমি গোটেই বাছ মানে গাড়ী ভাড়া কৰি আহিছোঁ বিয়ালৈ আৰু বিয়া ঘৰ ফালে আপোনালোকক মই দেখুৱাম গাইজ আমি বিয়া ঘৰ পালোহি এয়া বিয়া ঘৰ এয়া গইনা আহিছে গাইজ এয়া খানা লৈ খোৱা চিষ্টেম আৰু মই মই বেছি লৈ নাই মই বেছি খাব নোৱাৰোঁ সেইটো কাৰণে লৈ ল'লে আৰু আমাৰ আৰু আমি এতিয়া খানা খাবলৈ আৰম্ভ কৰিম